ইতিমধ্যে যোৱা কিছুদিনত ৰাজ্যৰ আৰক্ষী বিভাগে প্ৰায় ৫,০০০ পদৰ বিজ্ঞাপন বাতৰি কাকতত প্ৰকাশ কৰিছে। ৰাজ্যৰ স্বাস্থ্য বিভাগে নতুনকৈ আমি আৰম্ভ কৰা মেডিকেল কলেজসমূহৰ বাবে প্ৰায় ৩,০০০ পদৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ কৰিছে। অহা কিছুদিনৰ ভিতৰতে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ বাবে আৰু ৮,০০০ যুৱক যুৱতীৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব আৰু খুব কম দিনৰ ভিতৰতে শিক্ষা বিভাগত আৰু ১০,০০০তকৈও অধিক শিক্ষক শিক্ষয়িত্ৰীৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব। অৰ্থাৎ অহা কিছুদিনৰ ভিতৰতে আমাৰ ৰাজ্য চৰকাৰত আৰু ২৫,০০০তকৈও বেছি যুৱক যুৱতীয়ে নিযুক্তিৰ সুবিধা পাব। তাৰ ফলস্বৰূপে আমি ১,০০,০০০ৰ সংখ্যা পাৰ কৰি যাবলৈ সক্ষম হ'ম আৰু অসমত চৰকাৰী কৰ্মসংস্থাপন মেধাৰ ভিত্তিত প্ৰদান কৰা আমাৰ যি লক্ষ্য, সেই লক্ষ্যত আমি অবিৰতভাৱে এক অগ্ৰগামী যাত্ৰা অব্যাহত ৰাখিবলৈ আমি সক্ষম হ'ম। চৰকাৰ গঠন কৰাৰ পিছত অৰ্থাৎ ২০২১ চনৰ মে' মাহৰ পৰা আমি ধাৰাবাহিকভাৱে নিযুক্তি প্ৰক্ৰিয়া চলাই যোৱা ৭ অক্টোবৰ পৰ্যন্ত আমি ৮৭,৭২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ।